মই এইকেইদিন বহুত নটিচ কৰি আছোঁ যে অসমত বড়ো জনগোষ্ঠীয়ে কোনো জনগোষ্ঠীৰ লগতে মিলি থাকিব নিবিচাৰি। তেওঁলোকে মানে বড়োসকলে প্ৰথমতে কণ্ট্ৰভাৰ্চিছ কৰিলে আদিবাসীৰ লগতে, দ্বিতীয়তে কণ্ট্ৰভাৰ্চিছ কৰিলে চাওতালসকলৰ লগত, আৰু তৃতীয়তে কণ্ট্ৰভাৰ্চিছ কৰিছে অসমীয়াৰ লগত। কিয় এহঁতক কি লাগে? ইমানে যদি বড়োসকলে বড়োলেণ্ড কৰি আছে, তো অসম চৰকাৰে এহঁতক চিন্তা কৰি পঠিয়াই দিয়ক। এনেও তাত 40% জেগা বাচি আছে, তাতে এটা লেণ্ড বহাই ল'ব। চালা এটা আৰু আদিবাসী ক'ৰ পৰা টপকিছে মানে কি কৈছে সি ভিডিঅ'ৰ ভিতৰত বড়োকেইটা কি লাগে মানে তাৰ টাইটেলটোৱে হ'ল বড়োবিলাকক কি লাগে তই দিব পাৰিবি চালা কুকুৰ। আৰু কি কৈছে সি চাইনা কণ্টেণ্ট বনালে ভালকৈ বনাব লাগে, মানে সকলো লগতে মিলি কিনে কণ্টেণ্ট বনাব লাগে। তোৰ এইটো কুকুৰৰ নিচিনা বকি থকাটো নহ'ব। আৰু কি কৈছে বড়োসকলে অসমৰ কাৰো লগত মিলিবলৈ নিবিচাৰে। তই জানে না এইটো কুকুৰ চালা। মানে আগতে লগাইছে তহঁতে জামেলাটো আৰু পিছত আহিছে কিহৰ কাৰণে হৈছে এই আগত চাওতাল বিলৰ লগত যে হৈছে মানে এই ভিডিঅ'টোত আৰু সি এই আগৰ কণ্টেণ্টৰ ভিতৰতে মানে সি টানি আনিছে আগৰ যোৱা কিবাটো ঘটনাটো। এনেকুৱা কুকুৰ হয় নহয় এইবিলাক, মানে কিহৰ বাবে কৰিছিলে কিহৰ কাৰণে হৈছিলে সি নাজানে নেকি কুকুৰটো। এনেকুৱা খং উঠে নহয় এনেকুৱা ভিডিঅ' দেখা পালে। ভিডিঅ' বনাইছে ভালকৈ বনা। এগেইনষ্টত কি হিচাপত এনেকুৱা এগেইনষ্ট কৰি আছে সি, মানে ভিডিঅ'ৰ কণ্টেণ্টে পোৱা নাই সি, মানে ভাইৰেল হ'ব লাগে খালি তাক। সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই গাইজ, আৰু সকলোৱে যদি মোৰ চেনেলত নতুনকৈ আহিছে এই ভিডিঅ'টো ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব। মানে এনেকুৱা কুকুৰ কেইটামান আছে ভাইৰেলৰ কাৰণে কি কি কণ্টেণ্ট বনাই সিহঁতে নাজানে মানে। আৰু চাইনাত যা বুলি কৈছে। নেক্সট টাইম এনেকুৱা ভিডিঅ' নবনাব আৰু বনাইছে আৰু নেক্সট টাইমত এনেকুৱা ভিডিঅ' বনালে না চাবি য'ত পাব না তোক তাতেই দিম নেক্সট টাইমত এনেকুৱা ভিডিঅ' বনাই যদি। আৰু ভিডিঅ'টো ভালকৈ বনাব, এনেকুৱা কেতিয়াও এটা কিবা জাতিৰ ওপৰত নানিবি ভিডিঅ'। তাৰ ভিডিঅ'ৰ টাইটেলটোৱে এনেকুৱা হৈ গ'ল মানে বড়োকেইটা কি লাগে, বড়োসকলক কি লাগে তোৰ তই দিব পাৰিবি তোৰ বাপেৰৰ পৰা তই দিব পাৰিবি না কুকুৰ চালা। নেক্সট টাইম এনেকুৱা ভিডিঅ' নবনাব কৈ দিলোঁ এতিয়া।